কি হৈছে এইবিলাক শুটিংৰ মাজত কি হৈছে এইবিলাক মই দেখুৱাব বিচাৰিছো কণিক মই যিমান সিৰিয়াসলি ভালকে শটটো দিব খুজিলেও এইগৰাকী নিদিয়ে মই লাইভ মই পগুৰৰ আচল স্বৰূপ উলিয়াবলৈ সেইখন ঘৰলৈ যাবই লাগিব যাম রোলিং অ্যাকশন কন্ডিশন রোলিং বিমানৰ ঘৰলৈ উভতি যাব লাগিব আৰু মই পগুৰৰ আচল স্বৰূপটো উলিয়াবলৈ সেইখন ঘৰলৈ যাব লাগিব কাৰণ আকৌ আৰুতো মাজত কোৱা কাৰণে তাই মই মোৰ শহুৰৰ আচল স্বৰূপ উলিয়াবলৈ এখন ঘৰলৈ যাবই লাগিব মই পগুৰৰ আচল স্বৰূপ মই মোৰ শহুৰৰ জায়গা এখন লিখবেন মই মোৰ পগুৰৰ আচল স্বৰূপটো জাম্প জাম্প রোলিং অ্যাকশন মই ডিচিশ্যন ল'লোঁ মই বিমানৰ ঘৰলৈ উভতি যাব লাগিব মই মোৰ পগুৰৰ আচল স্বৰূপটো উলিয়াবলৈ এইখন ঘৰলৈ ওলাই ঘৰলৈ উভতি জাম্প ৰ'ল কেমেৰা রোলিং অ্যাকশন মই ডিচিশ্যন ল'লোঁ মই বিমানৰ ঘৰলৈ উভতি যাম মই মোৰ পগুৰৰ আচল স্বৰূপটো উলিয়াবলৈ সেইখন ঘৰত যাবই লাগিব বহুত দিনৰ পিছত এটা ভিডিঅ' ব্লগ বনাইছোঁ বহুত দিন বিৰতিৰ পিছত মোৰ শ্বুটিং ষ্টাৰ্ট হৈছে আৰু আজি মোৰ সৈতে আছে আৰ্টিষ্ট বাবলিবা আছে আৰু হেমাংগ আছে এয়া শ্বট দি আছে স্ক্ৰিপ্ট ৰিডিং চলি আছে এনেকৈ ধৰণে মই আপোনালোকক দেখুৱাই চাম অকণমান বিহাইণ্ড দ্য চিন এয়া স্ক্ৰিপ্ট পঢ়ি আছে দিয়া চিনটো ভালদৰে পঢ়া তোমালোকে এয়া মোৰ সৈতে আছে আমাৰ কেমেৰাৰ পিজুছ দা আৰু সৰু লয় স্ক্ৰিপ্টটো লৈ আহা এয়া আছে আমাৰ মেকআপৰ বইনী চাহিদ কি হৈছে এইবিলাক শ্বুটিঙৰ মাজত কি হৈছে এইবিলাক মই দেখুৱাব বিচাৰিছো কণিক মই যিমান সিৰিয়াসলি ভালকে শটটো দিব খুজিলেও এইগৰাকী নিদিয়ে মই লাইভ গৈ আছো এতিয়া বৰ্তমান মই উপস্থিত আছো আজি ভেলেণ্টাইন ডে স্পেচিয়েল আজি মোৰ লগত অভিনেত্ৰী শ্যামলিমা দাস মই তেওঁক সুধিম প্ৰেমৰ সংজ্ঞা কি আজি ভেলেণ্টাইন ডে শ্বুটিং কৰিব লাগে নে প্ৰেম কৰিব লাগে বয়ফ্ৰেণ্ডৰ গা বেয়া জ্বৰ কেনে বেছি আজি তেখেতক স্পেচিয়েল লগ কৰিবলৈ আছে আৰু আমাৰ স্পেচিয়েল জেগাটো হৈছে আয়ুষ্যতা হস্পিটেল তো মই যাব বিচাৰিছোঁ আমাৰ বিখ্যাত অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰী শ্যামলিমা দাসৰ ওচৰতে শ্যামলিমা আপোনাৰ মতে প্ৰেম কি মোৰ মতে প্ৰেম মানে হ'ল এনেকৈ হস্পিটেলত দিনটো থকা দে হ'ব দে শ্বটটো দে আৰু পিছত আহি আছোঁ লাইভ
Bye.